নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ৰিঞ্জু ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আজি আমি যাবলৈ ওলাইছোঁ পানীতোলা বৰনামঘৰ। বতৰটো চাওকচোন আজি কেনেকুৱা কৰিছে। কালি ইমান ধুনীয়া ৰ'দ দিলে, তো আজি বতৰটো বেয়া কৰিছে। তেন্তে আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। চাওকচোন ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে। আমাৰ মায়ে এইবিলাক ইমান ধুনীয়াকৈ লগাই থৈছে। মা নহয়, বৰ্তমান দেউতাই, আমাৰ দেউতাই বেছি ফুলৰ প্ৰতি ৰাপ আছে। এপাহ গুলপীয়া জবা ফুল, এপাহ গোলাপ ফুল। আমাৰ দেউতাৰ মানে ফুলৰ প্ৰতি বহুত ৰাপ আছে। দেউতাই মানে ক'ৰবাত ফুল দেখিলে লৈ আহে আৰু এনেকৈ লগাই দিয়ে। বহুত ধুনীয়াকৈ মানে আপতালো কৰে দেউতাই অৱশ্যে। এইবিলাক লগাই থৈছে এনেকৈ টাপৰ সৈতে। চাওকচোন বেছি ফুল নাই, অলপ অলপ ফুল এনেদৰে লগাই থৈছে আৰু এনেকৈ ফুল লগাই থ'লে ভাল লাগে নহয় জানো, অলপ ফুল ফুলি থাকিলে। এতিয়া আমি নামঘৰ পাই গ'লোহি। নামঘৰ এটা সেৱা কৰি লৈছোঁ পোনে। তো ইমান ধুনীয়াকৈ ফুলবিলাক লগাই থৈছে চাওকচোন, ইমান ধুনীয়া লাগিছে ফুলবিলাক। ইটো ছাইডেও ফুল লগাই থৈছে আৰু সিটো ছাইডেও এনেদৰে ফুল লগাই থৈছে ৰাস্তাটোত, মানে সোমাই যোৱা ৰাস্তাটোত। এতিয়া আমি নামঘৰৰ ভিতৰলৈ বুলি সোমাই গৈছোঁ। প্ৰথমতে সেৱা এটা লৈ ল'লোঁ। চাওকচোন ভিতৰৰ পৰিৱেশটো ইমান ধুনীয়া। ককাজনে তো প্ৰসাদ লৈ মেলি আমি এতিয়া লাষ্টত এতিয়া আমি ওলাই দিছোঁ নামঘৰৰ পৰা দিছে ন, আজি গোটেই দিনটো বৰষুণেই দি আছে। চাওকচোন